হেল্ল' গাইজ, মই অনামিকা দাসৰ ডেইলি ব্লগলৈ সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলোৰে ভালে আছে, আমিও ভালে আছোঁ। ভিডিঅ'টো আগলৈকে চাই থাকিব আপোনালোকে, অকণো স্কিপ নকৰাকৈ। ঠিক আছে, এয়া হৈছে মোৰ লগৰ। আপোনালোকক আগৰ ভিডিঅ'টোত দেখা হৈছিলে। এয়া তেওঁলোকৰ ঘৰলৈ আহিছোঁ আজি, চাই থাকিব। ইমান ধুনীয়া এয়া এয়াৰ ৰাক্ষসকেইটাৰ নাম লিখা আছে, ধুনীয়াকৈ আপোনালোকে চাব পাৰিব। আৰু ল'ৰা ছোৱালীক শিকাম বুলি ক'লে তেনেকৈ শিকাব পাৰিব। ঠিকছে ভাত খাই পেট ভৰা নাই না, হাগা হাগা হচ্ছে মোৰ নিচিনা। মই সুইমিং পুলত ডিউটি কৰিছো। এদিন দিছিল না নিমখ গলা টোপলাটো আনিব লাগিছিল। খাম মই ইমান খাই ভাল পাওঁ। ঘৰতো আছে পকা তেতেলী, খাই থাকোঁ। ডুবিয়ে যাম দেখোন, ইয়াত পাই যাম। মই 5 ফুট 3 ইঞ্চি হয়। এইবাৰ নুডুবে, মোতকৈ ওখ হয় না। আহি যাওক, মই ভিডিঅ'হে কৰিছোঁ। ওকে ব'লা। ইমান ধুনীয়া জেগা। শ্বুটিং কৰে শ্বুটিং কৰে তো পাৰ্ক টাইপ আৰু নিশ্চয় লাগে জেগাটা। নিশ্চয় লাগে, ধুনীয়া আছে। ভাত খাই পেলাই খোজকাঢ়িবলৈ দিগদাৰ অলপ, হয়নে? এইটো এটা ৰাস্তা, তলত যাওঁ ব'লা। এইটো কিবা লেখা আছে, চাওঁ। বিশ্ববিদ্যালয় মুক্তি মঞ্চ। আজিবা কাক দিছে? তোক দিছে দে চেদাৰা ইমান জগি থৈ দিছে। ইমান ডাঙৰ ডাঙৰ কথা তুমি লগত হেয়ত গ'ল থাকে। চিৰিবনি 1 2 3 4 5 6
লগৰজনীয়ে চিৰিকণি চাই আছোঁ এইখনৰ তলতে মাটিৰ তলত মানে এইটো ৰুম আছে বহুত ধুনীয়া জেগাডোখৰ চাবলগীয়া বহুত ধুনীয়া ইমান ধুনীয়া চৌপাশে একদম সেউজীয়া পৰিৱেশ একদম প্ৰাকৃতিক দৃশ্যৰ দৰে বহুত ধুনীয়া জেগাডোখৰলৈ আহিলে আপোনাৰ ঘৰলৈ মনতে নপৰিব ইমান ভাল লাগে আহিব আপোনালোকেও বহুত ধুনীয়া জেগা হয় চাওকচোন ইয়াত আহিলে আপোনাৰ কিবা চিন্তা ভাৱনা থাকিলেও চব দূৰ হৈ যায় যেন একো মনতেই নপৰে বহুত ভাল লাগিছিল বাই বাই দি দিয়া বাবু ঠাণ্ডা দিনত এইবিলাক লগাব নালাগে ঠাণ্ডা দিনত চাবোন লগাব নালাগে স্কিনটো মানে ড্ৰাই হৈ যায় বঢ়িয়া হৈছে মইতো বহুতে ভাল পাইছোঁ কালি নহ'লে পৰহিমান যাব হ'ব এতিয়া যাব লাগিব এইটো কোনো কথা হ'ল এইটো যাব মোৰ যদি চকুৰ ইমান গুটি হ'লে ভিডিঅ' পিকচাৰ চাই মই খোলা আছিলোঁ না কি আমাৰ দূৰৰ পৰা চাওকচোন পুৰা দূৰৰ পৰা চাওক মা আহা অমা এই মা ভিডিঅ'ৰ কথা কোৱা লগা কমা ভাঙি যাব আগত আহা তেতিয়া গম পাব মানুহে গাটো ঢাকি ৰাখিলে কেনেকুৱা হ'ব চিপছ পৰাইতো দিব লাগে আজিৰ দিনটো বেয়া বুজি পাইছা বাৰ বাৰ পৰি যায় আছে মানে ৰাতিপুৱা দুবাৰ পৰিছে টাটা দিয়ে বাবু টাটা দি দিয়া এইফালে দিয়া টাটা এনেকুৱা ধৰিব লাগে এনেকুৱা ধৰিব লাগে টাটা দিয়ে টাটা যি কয় এইটো বেছি উল্টা কৰে এইফালে চোৱা এইফালে চোৱা তুমি এইফালে চোৱা আইতা খেলাত ব্যস্ত হৈ আছে চিপা বুলি ক'লে চাই দিব চাব দেই আপোনালোকে হা এইটো চিপছটো এইফালে চোৱা
ডেন্স কৰিব দেই আমাৰ বাবুৱে অঁ চাই চাই ডেন্স কৰা প্ৰেক্টিচ কৰি দেখাই দি আছোঁ প্ৰেক্টিচ কৰা প্ৰেক্টিচ কৰা আপোনাৰ ভিডিঅ'টো যদি ভাইটিৰ তাত পঠাই নাছিলে লাইক কি দি দিছিলোঁ মাহীটো ফটো আহিছে বাহিৰ নহয় অঁ প্ৰেক্টিচ কৰা কাৰোবাৰ মোটা মানুহ প্ৰেক্টিচ অঁ প্ৰেক্টিচ থাকিব পাৰে এতিয়া কিনি প্ৰেক্টিচ কৰা বাছনি কৰিছে প্ৰেক্টিচ কৰা চাই দিয়ক প্ৰেক্টিচ কৰা থুই পেলাই দিয়া হৈ গ'ল থুই পেলাই দিয়া অঁ হ'ব অঁ থৈ পেলাই সেইদিনাখন চব্জিৰে বজাৰ কৰিলোঁ চব্জিৰে বজাৰ কৰিলোঁ তাত মই আলু কেজি কেইটকা দিছিলোঁ কৈছিলে নেকি কেইটকা বুলি মই সুধিছিলোঁ কৈছিলে নেকি কেজি কেইটকা বুলি মই 20 টকা কোৱা যেন পালোঁ এই মাংস নল'লোঁ মাক 3 পিচ দিছোঁ তোমাক দিছোঁ নাই মাংস ডিচেম্বৰত খানা আমাৰ এয়াই হয় আপোনালোকে কি খাইছে কমেণ্ট কৰি জনাব দেই